নমস্কাৰ AI 365 লৈ আপোনাক স্বাগতম জনাইছো। দেশ বিদেশৰ লগতে স্থানীয় বাতৰি আৰু নিয়োগ বাতৰি জ্ঞান বিজ্ঞানৰ খা খবৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এই চেনেলত যিসকল নতুন বন্ধু বান্ধৱী আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এইবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ 15 দিনীয়া কাৰ্যসূচীয়ে দেশজুৰি আৰম্ভ কংগ্ৰেছৰ জনজাগৰণৰ অভিযান। মূল্যবৃদ্ধিকে আদি কৰি বহুকেইটা সমস্যা সমাধানৰ দাবীয়ে সমগ্ৰ দেশত কংগ্ৰেছে আৰম্ভ কৰিছে জনজাগৰণৰ অভিযান। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ উপজাৰ দিনৰ লগত সংগঠিত ৰাখি 14 নৱেম্বৰ 2021 চনৰ পৰা 15 দিনীয়া দেশজুৰি ৰূপায়িত হয় এই অভিযান। সমগ্ৰ দেশৰ লগতে অসমতো আজি পুৱা 10 বজাৰ পৰা আৰম্ভ হৈছে জনজাগৰণৰ যাত্ৰা। গুৱাহাটী ৰাজীৱ ভৱনত আৰম্ভ হোৱা এই কাৰ্যসূচী সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰূপায়িত হৈছে। উল্লেখ্য যে বিগত বহুদিনৰে পৰা কংগ্ৰেছে ছচিয়েল মিডিয়া যোগেও সক্ৰিয় এই অভিযানৰ কেম্পেইন কৰি আহিছে। গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংশ লোৱাৰ লগতে গহপুৰত এই কাৰ্যসূচীত অংশ লয় প্ৰাক্তন সভাপতি ৰিপুণ বৰাই। বিজেপিৰ মিঠাচাৰ উদঙাই ৰাইজক সজাগ কৰাৰ এই অভিযানৰ মূল লক্ষ্য বুলিও কয় সভাপতি ভূপেন বৰাই। কৰোনাৰ সংক্ৰমণ নগাঁও চহৰত 11টাকৈ হোষ্টেল কৰা হৈছে খালী। কোভিডৰ বাবে নগাঁও চহৰত 11টাকৈ হোষ্টেল খালী কৰা হৈছে। জিলাৰ প্ৰশাসনৰ নিৰ্দেশত এই 11টা হোষ্টেল খালী কৰা বুলি জানিব পৰা গৈছে। আজি পুৱাৰে পৰা সকলো হোষ্টেলৰ আৱাসীকে এই হোষ্টেলসমূহ এৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিজ নিজ ঘৰলৈ ৰাওনা হৈছে। আগন্তুক 7 দিনৰ বাবে এই হোষ্টেলকেইটা বন্ধ থাকিব। খালী কৰা এই আটাইকেইটা হোষ্টেল হৈছে নগাঁও ৰামানুজন কলেজৰ। ৰামানুজনৰ অধ্যক্ষ দিলীপ বৰাৰ সহিতে কলেজৰ আন 4জন ছাত্ৰ কোভিডত আক্ৰান্ত হৈছিল। এই ঘটনাৰ পিছত হাহাকাৰ লাগিছিল কলেজখনত। কিছুদিন ধৰি অসুস্থ হৈ থকা হোষ্টেলৰ 6জন ছাত্ৰৰ চিকিৎসাৰ ক্ষেত্ৰত অধ্যক্ষ দিলীপ বৰাই নিজেই তদাৰক কৰিছিল। ইয়াৰে 4জনৰ দেহত কোভিড ধৰা পৰিছিল। পৰৱৰ্তী সময়ত অধ্যক্ষ বৰাই নিজেও কোভিড পৰীক্ষা কৰাত দেহত কোভিড উপস্থিতি ধৰা পৰে। অধ্যক্ষ বৰাৰ পৰিয়ালৰ আন সদস্যসকলৰ কোভিড হোৱা নাই বুলি চিকিৎসা বিভাগে নিশ্চিত কৰিছে। এইবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ডিফুত 5জন শিক্ষাৰ্থীৰ দেহত কৰোনা। ডিফু নবোদয় বিদ্যালয়ত 5গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত কৰোনা। কাৰ্বি আংলঙৰ ডিফু নবোদয় বিদ্যালয়ৰ 5গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত কৰোনা। বিদ্যালয়খনৰ 40গৰাকী ছাত্ৰ ছাত্ৰীৰ কোভিড পৰীক্ষাৰ অন্তত এই 5গৰাকী দেহত ধৰা পৰে সংক্ৰমণ। ইতিমধ্যে বিদ্যালয়খন জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰাৰ লগতে বিদ্যালয়ৰ 74ক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে। ইফালে নগাঁও ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষসহ 4জন ছাত্ৰৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি। শিক্ষা অনুষ্ঠানখনৰ অধ্যক্ষ দিলীপ বৰাও আক্ৰান্ত হৈছে কোভিডত। এইবাৰ এটা ডাঙৰ খবৰ। পাকিস্তানৰ জেলৰ পৰা মুকলি 20 ভাৰতীয় নাগৰিকক বাঘা সীমান্তত গতাব ভাৰতক। 588জন ভাৰতীয় নাগৰিক এতিয়াও লেণ্ডি কাৰাগাৰত বন্দী হৈ আছে, যাৰ বেছিভাগেই মাছমৰীয়া। মুকলি কৰা মাছমৰীয়াসকলক সোমবাৰে বাঘা সীমান্তলৈ অনা হ'ব আৰু তেওঁলোকক ভাৰতীয় কৰ্তৃপক্ষৰ হস্তান্তৰ কৰা হ'ব। মুকলি কৰা বেছিভাগ মাছমৰীয়া গুজৰাটৰ। লেণ্ডি কাৰাগাৰৰ অধীক্ষক ইৰশ্বাদ শ্বাহে কয় যে ভাৰতীয় কৰ্তৃপক্ষই তেওঁলোকক ৰাষ্ট্ৰীয়তা নিশ্চিত কৰাৰ পিছত মাছমৰীয়াসকলক সদিচ্ছাস্বৰূপে হিচাপে মুকলি কৰি দিয়া হৈছে। উল্লেখ্য বিষয়াজনে জানিবলৈ দিয়া মতে 588জন ভাৰতীয় নাগৰিক এতিয়াও লেণ্ডি কাৰাগাৰত বন্দী হৈ আছে, যাৰ বেছিভাগেই মাছমৰীয়া।